এইখন চিৰকানু ধ্যান আশ্ৰম প্ৰাংগণত 138তম যিটো চিৰকানু শ্বহীদ দিৱস পালন কৰা হৈ আছে। এইটো বিশেষকৈ আমি জানো যে চিদ মুৰ্মু আৰু কানু মুৰ্মুৰ নেতৃত্বত যিটো এটা সংগ্ৰাম চলিছিল, এটা আন্দোলন হৈছিলে যিটো চাওতাল হুল বুলি কোৱা হৈছিলে, আৰু সেই চাওতাল হুলটো বা চাওতাল বিদ্ৰোহ বুলি কোৱা হৈছিলে। সেই চাওতাল হুলটো বিশেষকৈ যিবিলাক ব্ৰিটিছসকল আছিলে, যিবিলাক জমিনদাৰীসকল আছিলে, যিবিলাক দমনকাৰী আছিলে, যিসকলে আদিবাসীসকলক জনগোষ্ঠীক বিশেষকৈ চাওতাল জনগোষ্ঠীৰ মানুহক নিজৰ ভূমিৰ অধিকাৰৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছিলে। সেইটোৰ এগেইনষ্টে, সেইটোৰ বিৰুদ্ধে এটা মানে আৱাজ আছিলে আৰু এটা সংগ্ৰাম আছিলে। আৰু এই সংগ্ৰাম চলি থকাৰ পিছত তেখেতসকলক মানে যিসকলে নেতৃত্ব দিছিলে তেখেতসকলক টাইম বাই টাইম তেখেতসকলক মানে ফাঁচি দিয়া হৈছিলে। আৰু সেই তেখেতসকলৰ স্মৰণ কৰি আৰু লগতে তেখেতসকলৰ লগত যিমান কেইজন তাতে শ্বহীদ হৈছিলে, তাৰ পিছতো যিমান আদিবাসী জনগোষ্ঠীৰ কাৰণে যিমান মানুহ শ্বহীদ হৈছিলে, সকলোক সাঙুৰি এইখন প্ৰগ্ৰামটো প্ৰত্যেক বছৰে ইয়াত পালন কৰা হয় আৰু উদযাপন কৰা হয়। আৰু এই প্ৰগ্ৰামৰ জৰিয়তে আমাৰ বিভিন্ন ৰাইজে ইয়াত জমা হয় বা গোট খায়। জমা হোৱাৰ পিছত তেখেতসকলক সেইখিনি কথা যে কি ধৰণে আমাৰ যিবিলাক বীৰ পুৰুষ আছিলে বা বীৰসকল আছিলে, তেখেতসকলে এই জনগোষ্ঠীটোৰ কাৰণে কি ধৰণৰ তেখেতসকলে নেতৃত্ব দিছিলে আৰু কিহৰ কাৰণে নেতৃত্ব দিছিলে আৰু তাৰ ৰিজাল্ট আমি কি পাইছোঁ এতিয়া, সেইবিলাক কথা আলোচনা কৰা হয়। আৰু এই আলোচনাৰ মাধ্যমে তেখেতসকলক এটা উৎসাহ বা প্ৰেৰণা এটা জগোৱা হয় যে এতিয়াও যদি তেনেকুৱা ধৰণৰ কোনোবা প্ৰাপ্য বা অধিকাৰৰ পৰা আমি যদি বঞ্চিত হৈ আছোঁ, তেনেহ'লে আমি আগবাঢ়ি যাব লাগিব। আমি সেইটোৰ কাৰণে আমি দাবী কৰিব লাগিব। সেইটোৰ কাৰণে আমি মানে চৰকাৰৰ পৰা যিটো আমাৰ ৰাইট বা এণ্টাইটেলমেণ্ট সেইটো আমি পোৱাৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। তো যিয়েই নহওক, এইখিনিয়ে মেইন উদ্দেশ্য বা লক্ষ্য এই প্ৰগ্ৰাম যিটো প্ৰত্যেক বছৰ ইয়াত ৰখা হয়। কিন্তু আমি চাইছোঁ এতিয়া যে লাহে লাহেকৈ যি চৰকাৰ এতিয়া আহিছে, কেন্দ্ৰীয় চৰকাৰ কওঁ, অসম চৰকাৰ কওঁ, বিটিয়া চৰকাৰ কওঁ, এতিয়া অকণমান ৰাইজৰ কাৰণে তেখেতসকলে চিন্তা কৰা চৰকাৰ হয়। আৰু সেইকাৰণে বহুত লং পেণ্ডিং এটা ডিমাণ্ড যিটো আছিলে যে আমাৰ আদিবাসীসকলৰ যিকেইটা সশস্ত্ৰ সংগঠন কেইটা হৈছিলে, তেখেতসকলে চিজফায়াৰ কৰি 18 বছৰ, 19 বছৰ, 20 বছৰ পাৰ হৈ গ'ল, কিন্তু কোনো সমাধান হোৱা নাছিলে। কিন্তু এই চৰকাৰৰ নেতৃত্বত এতিয়া সমাধান এটা হৈ গ'ল। আমাৰ এটা ত্ৰিপাক্ষিক এটা বৈঠক হৈ বা এটা শান্তি চুক্তিত আমি উপনীত হ'ব পাৰিলোঁ। অসম চিজফায়াৰ দলৰ সংগঠন কেইটা আছে তেখেতসকলক লৈ এটা ট্ৰাইপাৰ্টাইট টক হৈ এটা পিচ ৰেকৰ্ড এটা হৈ গ'ল। সেইটো সঁচাকৈ আমাৰ কাৰণে মানে এটা উল্লাসৰ বিষয়, আনন্দৰ বিষয়। মই অনুভৱ কৰোঁ যে বাজেট ছেশ্যন যিহেতু অহা নাই, যিহেতু এটা ইয়াৰ এণ্ডিং আহি আছে মাৰ্চ, এই তাৰ আগেই গোটেইখিনি যিটো মানে পিচ ৰেকৰ্ডৰ দফাখিনি ৰূপায়িত কৰিবলৈ বা দফাখিনি ইমপ্লিমেণ্ট কৰিবলৈ যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগে বা যিখিনি ফাণ্ড ধৰিব লাগে, নিশ্চিতৰূপে এইবাৰ সেইখিনি ফাণ্ড ধাৰ্য কৰা হ'ব আৰু যিমান তাতে দফাসকল আছে এটা এটাকৈ ইমপ্লিমেণ্ট কৰা আৰম্ভ হৈ যাব। ছাৰ, আদিবাসী পদক্ষেপ গ্ৰহণ কৰিছে, কৰা নাই বুলি ক'ব নালাগে। কাৰণ আমাৰ আগত RGIৰ পৰা ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়ালৈকে গৈ সদায় ঘূৰি আহিছিল। কিন্তু এইবাৰ আমি জানো যে এইখন চৰকাৰ অহাৰ পিছত আমাৰ RGI ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া পাৰ কৰি পাৰ্লিয়ামেণ্টলৈকে গুচি গৈছিল। বিল হিচাপত উত্থাপন হোৱাহে বাকী আছে। তো যিয়ে নহওক, এতিয়া এটা ভাল খবৰ যে আমাৰ যিটো আদিবাসী শান্তি চুক্তি হৈ গ'ল, তাতে 1 নম্বৰ দফাতেই ST বা জনজাতিকৰণৰ বিষয়টো লিখা আছে যে এটা টাইম বাউণ্ড মেনাৰত যিটো জনজাতিকৰণ প্ৰচেছ বা প্ৰক্ৰিয়াটো মানে সম্পূৰ্ণ কৰা হ'ব আৰু লগতে যি অধিকাৰ বা প্ৰাপ্য জনজাতিকৰণ যিটো অধিকাৰ আৰু প্ৰাপ্য আমাৰ আদিবাসী জনগোষ্ঠীয়ে লাভ কৰিব পাৰিব, সেইখিনি অলৰেডি চৰকাৰে স্বীকাৰ কৰিছে। আৰু সেইকাৰণে আমাৰ আদিবাসী পিচ ৰেকৰ্ডত সেইটো লিখা আছে বা অন্তৰ্ভুক্ত কৰা আছে।